হাই কি খবৰ আপোনালোকৰ সকলোৱে ভালে আছে চাগে আৰু মই ভালেই আছোঁ আৰু মই আজি আপোনালোকক দেখুৱাম বাটাৰ মছলা কিন্তু পনীৰ বাটাৰ মছলা নহয় ফুলকবিৰ লগত বাটাৰ মছলা 110% গ্যাৰাণ্টি দি মই কম যে যদি এইদৰে আপোনালোকে ফুলকবি বাটাৰ মছলা বনাই খায় নহয় পনীৰ বাটাৰ মছলাটো পাহৰিয়ে যাব আৰু একদম ৰেষ্টুৰেণ্টৰ নিচিনা ভিডিঅ'টো শেষলৈকে চাই থাকক যদি ভাল লাগে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব আৰু এটা লাইক কৰি দিব এতিয়া বলক এইফালে মই থালি এখনত লৈছোঁ অলপ তেজপাত আৰু এইফালে বাটি এটাত লৈছোঁ বাটাৰ ৰিফাইন আৰু এইফালে ক্ৰীম আমুল ক্ৰীম আৰু এইফালে মছলা পনীৰ মছলা হালধি গোটেইখিনি মিলাই লৈ লৈছোঁ আৰু ইয়াত থালিত লৈছোঁ পিঁয়াজ কেঁচা জলকীয়া নহৰু আদা আৰু বিলাহী আৰু বাটিত ফুলকবি এতিয়া পেনখন পাতি দিছোঁ ইয়াত অলপ ইয়াতে বাটাৰ দি দিম বাটাৰ মছলা বনাবলৈ হ'লে পিঁয়াজ আৰু নহৰু যোনখিনি মছলা বনাওঁ সেই মছলাখিনিৰ কাৰণে আগতীয়াকৈ পেন এখনত তেনেকৈ অলপ বাটাৰ আৰু ৰিফাইন দি পেলাই ভাজি ল'ম গোটেইখিনি ভাজি লৈ পেলাই যদি ভালদৰে মিক্সাৰত মাৰি পেষ্টটো বনাই লওঁ আচলতে বাটাৰ মছলা যোনটো আপোনাৰ তৰকাৰী বনাবলৈ মছলাটোৱে মেইন পেষ্টটো যোনটো বনাম সেইটো পেষ্টটোৰ ওপৰত গোটেইখিনি পেষ্ট কৰোঁ ধুনীয়াকৈ এতিয়া গৰম হৈ যোৱাৰ পাছত গোটেইখিনি মছলাখিনি ইয়াত দি ভালদৰে ভাজি ল'ম আপোনালোকে ইয়াত কাজু দিব পাৰে মগজ থাকিলে মগজ দিব পাৰে ৰেড চিলি গোটেইখিনি এনেকৈ মিলাই পেলাই ইয়াতে ভাজি পেলাই ধুনীয়াকৈ এটা পেষ্টটো বনাই ল'ব পাৰে মই কাজু দিয়া নাই আৰু ৰেড চিলি এইবিলাকো নিদিওঁ কাৰণ নৰ্মেলি বনাম মই বেছি মছলা দি পেলাই নবনাওঁ মছলাখিনি ভাজা হৈ গ'ল এতিয়া এইখিনি ঠাণ্ডা কৰি পেলাই মিক্সাৰত ভৰাই দিছোঁ এতিয়া চাওক পেষ্টটো ধুনীয়া হৈ গ'ল আৰু ফুলকবিখিনি বইল কৰিলোঁ আৰু অলপ বাটাৰ দি পেলাই ফ্ৰাই কৰি ল'লোঁ আকৌ ইয়াতে অলপ বাটাৰ ৰিফাইন লৈ লৈছোঁ ভালদৰে কেৰাহীখন গৰম হৈ লোৱাৰ পাছত দি দিছোঁ আৰু ইয়াতে দিলোঁ বাটাৰটো অলপ সৰহকৈ দিব লাগে তেতিয়াহে ফ্লেভাৰটো ভালদৰে বুজি পোৱাকৈ টেষ্টটো আহিব ইয়াত তেজপাতকেইটা ধুনীয়াকৈ দি দিছোঁ এতিয়া গোটেইখিনি ভালদৰে পেনখিনি শেষ হৈ লোৱাৰ পাছত এতিয়া গোটেইখিনি এইখিনি দি দিম চাওক কিমান ধুনীয়া কালাৰ আহিছে এনেইতো ফুলকবি খাব মন নাযায় ফুলকবি দেখিলেই বমি আহে কিন্তু এনেকৈ যদি বনায় ইয়াতে হালধি নিমখ আৰু পনীৰ মছলা অলপ দি দিছোঁ গোটেইখিনি মিক্স কৰি এতিয়া ভালদৰে ভাজি ল'ম ভাজি লোৱাৰ পিছত ধুনীয়াকৈ ফুলকবিখিনি বইল কৰি ফ্ৰাই কৰি ল'লোঁ এতিয়া খালি ভালদৰে মছলাখিনি পাক উঠাৰ পাছত কবিখিনি ইয়াতে দি দিম ইমান ধুনীয়া কালাৰ আহিছে চাওকচোন ৰুটি ভাত যিহৰ লগতে খাওক এতিয়া ঠাণ্ডা দিনত অফিচত গ'লে টিফিনত লৈ যাবৰ কাৰণে বহুত ধুনীয়া গ্ৰেভি হয় এইখিনি আপোনালোকে মছলাখিনিৰ ওপৰত দিয়াৰ পাছত বেছি দেৰিৰ কাৰণে সিজাব নালাগে কাৰণ কবিখিনি বইল কৰিছোঁ বইল কৰি আকৌ ফ্ৰাই কৰিছোঁ আগতীয়াকৈ সিজাই লৈছোঁ কাৰণে এইখিনি বেছি দেৰিলৈকে সিজাব নালাগে এতিয়া ধুনীয়াকৈ হৈ গ'ল আৰু এয়া ৰেডি আৰু আজিলৈ এৰিছোঁ নেক্সট ভিডিঅ'ত লগ পাই আছোঁ বাই বাই